নমস্কাৰ নিউজ টাইম এনিৰ প্ৰতিগৰাকী দৰ্শকক মই পৰিস্মিতাই মনৰ বাৰ্তালাপ বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু মোৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰৰ আচুৰ ধাৰাবাহিকখনৰ এটা জনপ্ৰিয় চৰিত্ৰ অমৰ অৰ্থাৎ অভিনেতা দীপাংকৰ মহন্ত দীপাংকৰ দা প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ কি খবৰ আৰু ব্যস্ততা কেনেকুৱা খবৰ মানে গাটো ইমান এটা ঠিক নহয় হয় সো বাকি ঠিকে আছে খবৰ আৰু ব্যস্ততা কেনেকুৱা ব্যস্ততা বৰ্তমান এতিয়া মই আদৰৰ আচুৰখন কৰি আছো ৰেঙনিত হয় তাতে ব্যস্ত হৈ আছো আৰু হয় আজি আমি অভিনেতা দীপাংকৰ মহন্তৰ লগত ব্যক্তিগত জীৱনৰ কথা অভিনয় জগতৰ কথা বিভিন্ন ধৰণৰ কথা পাতিম গতিকে প্ৰথমে আমি তেখেতক সুধিব বিচাৰিছো যে দীপাংকৰ মহন্তৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে মোৰ অৰিজিনেল ঘৰ হৈছে তিনিচুকীয়া ডুমডুমা তাৰপিছত মোৰ ঘৰ পাপা মা বা আছিলে বা বিয়া হ'ল ভাইটি সেইকেইটাই আৰু অভিনয় ক্ষেত্ৰখনলৈ আপুনি কেতিয়াৰ পৰা আহিছে কিমানমান বয়সৰ পৰা আহিছিল অভিনয় মই 2016ৰ পৰা মই আহিছোঁ আৰু গুৱাহাটীত ফাৰ্ষ্ট আহি পেলাই মই জুবিনদাৰ যিটো অভিনয়ৰ যিটো এক্টিং ইনষ্টিটিউট আছে তাত মই 3 মাহৰ এটা কোৰ্ছ কৰিছিলোঁ আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল 3 মাহৰ এটা কোৰ্ছ কৰিছিলোঁ বাকি ৱৰ্কশ্বপো কৰিছোঁ হয় তেনেকৈ আৰম্ভ কৰিলোঁ আৰু জীৱনৰ প্ৰথম অভিনয় ক'ত কৰিছিল আপুনি জীৱনৰ প্ৰথম মই অভিনয় কৰিলোঁ তোমাৰ মিছন চাইনাত তেতিয়া মই ষ্টুডেণ্টে হৈ আছিলোঁ জুবিনদাহঁতৰ তাত ইনষ্টিটিউটত মিছন চাইনাত অকণমান এটা সৰু ৰোল তাক মই কৰিছিলোঁ কিয় অভিনয় ক্ষেত্ৰখনৰ প্ৰতি আপুনি আকৰ্ষিত হ'ল সৰুৰ পৰাই মানে কোনে আপোনাক অনুপ্ৰাণিত কৰিলে কোনো নাই কৰা কিন্তু মোৰ যেতিয়া মানে সৰুতে মই বহুত টিভি চাওঁ মানে মুভি চুভিবিলাক চাই থাকোঁ সেইবিলাক চাই পেলাই ময়ো তেতিয়া ভাবিলোঁ আৰু যে নাই মই এইটো লাইনত মই যাম নহ'লে সেইটো নোহোৱা হ'লে চাগে বেলেগ এটা লাইনো আছিলে মই সেইটোতো গ'লোঁ হয় ইণ্ডিয়ান আৰ্মিত তো সেইটো এই দুটাই মোৰ লাইফৰ মানে আছিলে এই দুটাৰ ভিতৰত কিবা এটা হ'ম আৰু এনেই আপোনাৰ শৈশৱ কেনেকুৱা আছিলে শৈশৱ আপুনি ক'ত অতিবাহিত কৰিছিলে মই মামাহঁতৰ ঘৰত লখিমপুৰত সৰুৰ পৰা মই তাতে পঢ়া মেট্ৰিক পাছ তাতে কৰিছোঁ বহুত কচু আছিলোঁ সৰুতে মানে সেইকাৰণে মামাহঁতৰ ঘৰত মানে পঠিয়াই দিলে মোক তো মামাহঁতৰ ঘৰতে থাকিলোঁ ক্লাছ 3ৰ পৰা মই ক্লাছ 10 পাছ কৰালৈকে তাতে পঢ়িছোঁ প্ৰথম আপুনি অভিনয় কাম কেমেৰা ফ্ৰণ্টতে কৰিছে কেমেৰা ফ্ৰণ্টত নাই আগতে তোমাৰ যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া স্কুলত যে এইবিলাক ইয়েৰলি যিবিলাক মানে পাতে ন এনুৱেল ফাংচন তাত তোমাৰ যিটো ষ্টেজ ড্ৰামা হয় তাত কৰিছোঁ কিন্তু কেমেৰা কাম মই সেই ইয়াত আহি পেলাই কৰিছোঁ আৰু এতিয়া আপুনি অভিনয়ৰ লগত জড়িত আৰু অভিনয়ৰ লগত জড়িত নোহোৱাৰ আগত আৰু বৰ্তমান আপুনি নিজৰ মাজত কি সাল সলনি দেখিছে অভিনয় জগতৰ অহাৰ পিছত অকণমান গহীন হ'ব লৈছে তাৰ মাজে নিজৰ ব্যক্তিত্বৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অলপ চেঞ্জ হৈছে মানে বহুত কথা শিকিব পাৰিছোঁ প্ৰথম যেতিয়া আপুনি মিছন চাইনা কৰিছিলে কেনেকুৱা লাগিছিলে মনৰ অনুভৱ কেনেকুৱা আছিলে তেতিয়া বিৰাট ভাল লাগিছিলে আৰু অকণমান নাৰ্ভাছো আছিলোঁ যিহেতু জুবিনদাৰ লগত মানে মিছন চাইনাখনত আছোঁ আৰু ফাৰ্ষ্ট মোৰ কেমেৰা কাম অলপ নাৰ্ভাছ আছিলে তাৰপিছত মানে কমফৰ্ট হৈ গৈছোঁ ভাল এটা চৰিত্ৰত যেতিয়া আমি সোমাওঁ কিবা এটা অভিনয় কৰিবলৈ হ'লে এটা চৰিত্ৰত সোমোৱাৰ আগত প্ৰস্তুতিবোৰ কেনেকুৱা থাকে এজন অভিনেতাৰ প্ৰস্তুতি মানে চোৱা সেইটো নিজৰ লগত কথা কেনেকৈ প্ৰস্তুতি কৰে মই বিশেষ তেনেকৈ ইমান হেৰি খালি স্ক্ৰিপ্টখন চাই থকা হয় মোক খালি অকণমান অকলে থাকিব পাব লাগে আৰু অকলশৰে থাকিব পাব লাগে আৰু আপুনি এতিয়া আমি দেখোঁ যে অভিনেতাসকলে বিশেষকৈ শৰীৰৰ ওপৰত বেছি গুৰুত্ব দিয়ে অভিনেতা অভিনেত্ৰীসকলে শৰীৰ চৰ্চাৰ ওপৰত বেছি গুৰুত্ব দিয়ে আপুনি কেনেকৈ গুৰুত্ব নকৰোঁ নাই মোৰ একচুৱেলি মোৰ পাপা মাহঁতে ৰিচেণ্ট শ্বিফ্ট হৈছে গুৱাহাটী এই পাপা মাহঁত অহাৰ পিছৰ পৰাহে মই চাগে জিম আজি 2 মাহমান হৈছে নেকি যোৱা তাৰ আগত মই তেনেকৈ নাযাওঁৱে একো নকৰোঁ মই খাদ্য খোৱাৰ ক্ষেত্ৰত নৰ্মেল যেনেকৈ বহুতে চুগাৰ নাখায় নাই সেইবিলাক মোৰ বাছ বিচাৰ নাই সেইবিলাক মোৰ মানে বাছ বিচাৰ নাই যি পাওঁ তাকে খাওঁ মই বহুত ফুৰ্তি হয় খাই ভাল পাওঁ মই আৰু আপোনাৰ আচলতে চৰিত্ৰ কোনবোৰ চৰিত্ৰ আপোনাক বেছি আকৃষ্ট কৰে কোনবোৰ চৰিত্ৰ আপুনি নিজে কৰি ভাল পায় মই অলপ মানে ৰোমেণ্টিক ট্ৰেজেডি অলপ চিৰিয়াছ কেৰেক্টাৰ সেইবিলাক কৰি বেছি ভাল পাওঁ
আৰু অভিনেতা হিচাপে এজন পৰিচালক কেনেকুৱা হোৱাটো আপুনি বিচাৰে? ফ্ৰেণ্ডলি হোৱাটো বিচাৰোঁ। ফ্ৰেণ্ডলি হ'লেহে তেতিয়া আমি নিজে মানে এটা চৰিত্ৰ ভালকৈ কৰিব পাৰিম। ডাইৰেক্টৰ যদি অকণমান ফ্ৰেণ্ডলি হয়, মানে বুজাব পাৰিব জানিব লাগিব। যেনে এতিয়া যিখন আদৰ আছো কৰি আছোঁ পৱন দা বহুত ভাল ডাইৰেক্টৰ হয়। আমাক স্পেচ দিয়ে আৰু খুলি দিয়ে, মানে যে কৰা তোমাৰ যেনেকৈ মন যায় তেনেকৈ কৰা, দেখুৱাই দিয়ে প্ৰথমতে। দেখুৱাই দিয়াৰ পিছত তুমি এবাৰ তোমাৰ মতে কৰা, তেনেকুৱা হ'ব লাগে আৰু মোৰ মতে দেই। আপুনি কওকচোন অভিনয় জগতখনৰ বিষয়ে কওকচোন। আপুনি যিহেতু আপুনি মিছন চাইনাও কৰিছোঁ বুলি কৈছে, গতিকে আপুনি কেনেধৰণৰ অভিনয় জগতখনত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? আজিলৈকে নাই হোৱা। এতিয়ালৈকে নাই হোৱা। এনে কেনেকুৱা ধৰণৰ বিচাৰে আপুনি? অভিনয় জগতখন কেনেকুৱা হোৱাটো বিচাৰে? অভিনয় জগতটো কেনেকুৱা হ'ব বিচাৰোঁ মানে এতিয়া মই কি বুলি ক'ম, চবেই একেলগতে থকাটো বিচাৰোঁ, একগোট হোৱাটো বিচাৰোঁ, ভালকৈ চবেই কাম কৰি যোৱাটো বিচাৰোঁ। আৰু বহুত ভাল আমাৰ এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত ভাল উঠিছে, তো আৰু যাতে আৰু বেছি ভাল মুভি ওলাওক, ভাল গান ওলাওক, চিৰিয়েল ওলাওক বিচাৰোঁ। আজৰি পৰত কি কৰি ভাল পায়? টিভি চাওঁ, খানা বনাওঁ, ফুৰি খুব ভাল পাওঁ। আৰু এই ক্ষেত্ৰখনৰ লগত জড়িত হোৱাত আপোনাক কোনে অনুপ্ৰাণিত কৰিছে? বিশেষকৈ ঘৰৰ মানুহৰ সঁহাৰি কেনেকুৱা আছিলে? ঘৰৰ মানুহৰ পাপা মাৰ মতে মোৰ এইটো লাইনত অহাৰ একদম মানে বিচৰা নাছিলে মই অহাটো। তো মোৰ দাদা আৰু বৌয়ে মোক বেছি মানে ছাপোৰ্ট কৰিছিলে। তো দাদা বৌৰ কাৰণেই আজি যিখিনি হৈছোঁ, দাদা বৌৰ কাৰণে হৈছোঁ। এজন অসমৰ প্ৰিয় অভিনেতা ৰবি দা। কিয় ভাল লাগে তেখেতক? তেওঁৰ পাৰ্চনেলিটিটো ভাল লাগে মোৰ, কথা বতৰা ভাল লাগে, আৰু এজন ভাল অভিনেতাও হয়। ভৱিষ্যতে তেওঁৰ লগত কাম কৰাৰ ইচ্ছা? ডেফিনেটলি আছে। আৰু বলিউডৰ যদি আমি প্ৰিয় অভিনেতা, সলমান খান। কিয় ভাল লাগে? ছেইম পাৰ্চনেলিটি, তেওঁৰ এটিটিউড, আৰু যিহেতু তেওঁ বহুত হেল্প কৰে মানুহক, সেইটো বস্তু মোক বহুত বেছি ভাল লাগে। এতিয়া অলপমান আমি শৈশৱলৈ আপোনাৰ উভতি যাওঁ। আপোনাৰ শৈশৱৰ বিষয়ে আমাক অকণমান বহলাই কওক। শৈশৱত যিহেতু আপুনি কৈছে আপুনি কচু আছিলে শৈশৱত, কেনেধৰণৰ কিছুমান এনেকুৱা স্মৰণীয় মুহূৰ্ত আছে নেকি যে মই এইটো কাম কৰিছিলোঁ? পিটন খাইছিলে আপুনি? পিটন খাইছিলোঁ। মানে কি হ'ল, লখিমপুৰ যোৱাৰ আগত আমাৰ অৰিজিনেলটো কৈছিলোঁ তিনিচুকীয়া ডুমডুমা ফিল'বাৰীত হয়। আমাৰ মানে তোমাৰ হেৰি থাকে, আমাৰ বাগান আছে মানে আমাৰ ঘৰত। তো সৰুতে যিবিলাক কাম কৰা মানুহ থাকে, মই কাম কৰা মানুহ ঘৰলৈ ৰাতি মানে মনে যাওঁ, গৈ পেলাই সিহঁতৰ পাপা মাহঁতে মোক বান্ধি থয় মানে উৎপাতৰ জহত সৰুতে। তো চব যেতিয়া শুৱে মানে সিহঁতৰ লগত গৈ পেলাই মই একেলগতে শুই পেলাই সিহঁতে যি খায় তাকে খাওঁগৈ। এবাৰ কি হ'ল, আমাৰ ছাইডৰ মানুহৰ ঘৰ মানে ৰ'বা দেই, কি পেহী বুলি মাতিছোঁ পাহৰিছিলোঁ নামটো, পেহীহঁতৰ ঘৰত মানে পথাৰত মানে হাল বাব গৈছিলে। হাল বাব যাওঁতেনে তেতিয়া সেই নাঙলত ধৰি পেলাই ওলমি দিওঁ, গৰুৱে এবাৰ মোক লাত মাৰি পেলাই মোক পেলাই উঠিছে। সেইবিলাকে আৰু তেনেকুৱাই আছিলে, বহুত খটাখুৰ আছিলোঁ। এতিয়া আপোনাৰ প্ৰেয়সী আছেনে নাই? নাই। এইটো মিছা কথা, প্ৰেয়সী নথকাটো একদম মিছা কথা, এইটো হ'বই নোৱাৰে। এতিয়া বৰ্তমান নাই। আৰু এনে কেনেকুৱা হোৱাটো বিচাৰে জীৱন সংগীগৰাকী? কেনেকুৱা হোৱাটো দীপাংকৰ মহন্তই বিচাৰে? চিম্পল আৰু মোতকৈ এটলিষ্ট স্মাৰ্ট হোৱাটো বিচাৰোঁ। আৰু আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি? বিশ্বাস, আৰু ইটোৰ মাজত সিটো আন্তৰিকতাটো থাকিব লাগে। বিশ্বাস যদি নাথাকে কি প্ৰেম কৰিবা? জীৱনৰ সংজ্ঞা কি আপোনাৰ মতে? জীৱনৰ সংজ্ঞা এতিয়া কি বুলি ক'ম, জীৱনৰ সংজ্ঞা বহুত কঠিন হয় আচলতে। কঠিন হয় ক'বলৈ। কঠিন হয়। তথাপিও মই সুধিছোঁ, যিহেতু আপুনি এতিয়ালৈকে জীৱনটো বহুখিনি উপভোগ কৰিছেও, সেইকাৰণে সুধিছোঁ আপোনাক যে জীৱনৰ সংজ্ঞা কি আপোনাৰ দৃষ্টিত? জীৱনৰ সংজ্ঞা কি বুলি ক'ম মই এতিয়া, বহুত কঠিন কুৱেশ্যন সুধি দিছা। তথাপিও কওকচোন, মানে কেনেকুৱা এতিয়ালৈকে যিখিনি পালে সেইখিনিৰ ওপৰত বেছ কৰি আপুনি কওক যে জীৱনটো কি হয় আচলতে? একচুৱেলি জীৱনটো ক'বলৈ গ'লে বহুত কষ্ট কৰিব লাগিব কিবা এটা পাবলৈ হ'লে। আৰু ভগৱানৰ কৃপাত আজিলৈকে মই যিখিনি কৰি আহিছোঁ, তো মই পাইছোঁ, আৰু চেষ্টা কৰিব লাগিব। মানুহে এনেই জীৱনততো মানে এনেই কিবা এটাতো এনেই নাপায়, একো নাপায়। তো তাৰ কাৰণে কষ্ট কৰিব লাগিব। এনেই পোৱাটোত আচলতে মজা নাথাকে। তাৰ কাৰণে কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে মানে, আৰু জীৱনটোত চলিব জানিব লাগিব ভালকৈ। তুমি যদি ভালকৈ যদি চিনচিয়াৰ লাইফত এটা চিনচিয়াৰ হ'ব লাগে, ডিচিপ্লিন হ'ব লাগে, তো মই বিচাৰোঁ মানে।
আপুনি যেতিয়া মিছন চাইনা কৰি আছিলে তেতিয়া আপুনি কিহৰ কেৰেক্টাৰটো কৰিছিলে এই সৰু এটা মই বাৰটেণ্ডাৰ কেৰেক্টাৰ এটা কৰিছিলোঁ ডাইলগ চাইলগ একো নাই আৰু জাষ্ট অকণমান তোমাৰ কিমান 15 মিনিট সময়ৰ কাৰণে ওলাইছিলোঁ তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ তেতিয়া মোক মানে মন্দা মানে জুবিনদাৰ কাজিন অভিনয় যিজন মানে যোনে চাই আৰু মন্দাই কৈছিলে যে দীপাংকৰ এনেকৈ এটা কেৰেক্টাৰ আছে কৰিবা নেকি মন্দা কিয় নকৰিম তো সেই তেতিয়া মই ষ্টুডেণ্ট হৈ থাকোঁতে তেতিয়াই মোক লৈ গৈছিলে আৰু তেতিয়া কৰিছিলোঁ কেনেকুৱা লাগিছিলে তেতিয়া ছেটত কিবা এনেকুৱা আছে নেকি কিবা চিন আছিলে নেকি আপোনাৰ সেই 15 মিনিটত যিহেতু আপুনি কৰিছিল নাই মানে জুবিন এই এটা বিশ্বত চাইডা যে এটা যে হিন্দী গান এটা যে আছিলে যে প্ৰিয়ংকা বায়ে যে গাইছিলে তাতে মানে এটা বাৰ টেণ্ডাৰ আৰু মানে ড্ৰিংকছ বাকি দিয়া আৰু বাউন্সাৰখিনি অকণমান চোৱা তেনেকুৱাই আৰু নৰ্মেল ডাইলগ চাইলগ একো নাছিলে কোনোবা এজনে ৰীল বনালে বুলি তেওঁ অভিনেতা হৈ যাব নেকি তেওঁ অভিনেতা হিচাপে পৰিচয় দিব পাৰে নেকি তেওঁ এনেকুৱা বিভিন্ন আপুনি যিহেতু কৈছে যে আপুনিও অভিনয়ৰ পৰা ওলাইছে অভিনেতা এজন ফটকেতো কেতিয়াও হ'ব নোৱাৰে বহুত কষ্ট কৰিব লাগিব ষ্টিল মই এতিয়াও মই শিকি আছোঁ কাম তো এনেই আৰু সেইটো বিষয়ে মই নকওঁ ৰীল বা কিবা অভিনেতা এজন হ'বলৈ হ'লে বহুত কষ্ট কৰিব লাগিব পঢ়িব লাগিব কিতাপ যিমান পঢ়ে সিমান ভাল মানে বাহিৰৰ নলেজ থাকিব লাগিব সেই আপুনি কোৱা একেখিনি কথা মোক প্ৰণৱ দায়ো কৈছিলে প্ৰণৱ দা যেতিয়া আহিছিলে প্ৰণৱ দাই কৈছিলে তেখেতক মই সুধিছিলোঁ যে নাট্যকাৰ এজন হ'বলৈ কিহৰ প্ৰয়োজন আছে কেনেকুৱা সমল লাগিব এজন নাট্যকাৰ তেওঁ কৈছিলে যে কিতাপ পঢ়িব লাগিব আচলতে মই এতিয়া আপোনাক সেই একেটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অভিনেতা এজন হ'বলৈ কি সমলৰ প্ৰয়োজন বহুতে কয় যে এনেকুৱাও দেখা যায় অকল লুকছটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে লুকছটোৰ ওপৰত ইম্পৰ্টেঞ্চ নহয় নিজে মানে সেইটো তেওঁ যে অভিনেতা বুলি যে নিজকে যদি ক'বলৈ হ'লে নহয় বহুত কষ্ট কৰিব মই সেইটোৱে কৈ আছোঁ আগতো মই এতিয়া অলপ আগত কৈছিলোঁ যে কষ্ট কৰিব লাগিব এনেই আৰু অভিনেতা এজন ফটকৈ কেতিয়াও হৈ নাযায় তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব বহুত শিকিব লাগিব আৰু সেয়া মই কৈছোঁ ন কিতাপ পঢ়িব লাগিব আৰু আপুনি ৰেঙনি চেনেলত এখন যি ধাৰাবাহিকখন কৰি আছে আদৰৰ আছো যিখন এতিয়া বৰ্তমান ৰাইজে আদৰি লৈছে খুব ধুনীয়াকৈ আদৰি লৈছে আৰু আপোনাৰ চৰিত্ৰটো এটা জনপ্ৰিয় চৰিত্ৰ আপুনি যিহেতু মেইন কেৰেক্টাৰত আছে তাৰ বিষয়ে অলপ বিতংভাৱে আমাক কওক এতিয়াতো চিৰিয়েলখন বহুত ভাল কাহিনী হ'বলৈ গৈ আছে আৰু মই পৱনদাৰ লগত ইয়াৰ আগত এখন কৰিছিলোঁ মেঘালী সপোন বুলি তাৰপিছতে মোক এদিন পৱনদাই ফোন কৰিলে চিৰিয়েলখন মোৰ মেঘালী সপোন শেষ হোৱাৰ পিছতে আৰু যে দীপাংকৰ এটা কেৰেক্টাৰ আছে নতুন চিৰিয়েল নেক্সট চিৰিয়েলখনৰ কাৰণে তুমি কৰিবা নেকি কিন্তু কেৰেক্টাৰটো এনেকুৱা মই কৰিম দিয়া তাৰপিছতে তেনেকৈ আগবাঢ়িলোঁ কৰিলোঁ আৰু মোৰ কেৰেক্টাৰটো কৰিও ভাল পাইছোঁ আৰু ৰাইজে আদৰিও লৈছে আৰু এতিয়া চিৰিয়েলখনো এতিয়া ভাল এটা পৰ্যায়ত আছে আৰু কাহিনীও ভাল হ'বলৈ গৈ আছে আৰু আমাৰ ছেটত থাকিও বহুত ভাল লাগে আমাৰ টীমটো বহুত মানে ফ্ৰেণ্ডলি হয় আৰু মানে চবৰ ছাপৰ্টিটো থাকে আৰু মেইন কথা পৱনদাই চবকে ধুনীয়াকৈ মানে কেনেকৈ ৰাখিব লাগে জানে তেওঁৰ তো ঠিকেই গৈ আছে এতিয়া বৰ্তমান বঢ়িয়া গৈ আছে আৰু চাব আপোনালোকে বহুত ধুনীয়া কাহিনী হ'বলৈ গৈ আছে আদৰ আচৰ আৰু কো এক্টৰৰ পৰা সহযোগ কেনেকুৱা আপোনাৰ ছাপৰ্টি হ'ব লাগে ছাপৰ্ট নাপালে মই নোৱাৰোঁ কৰিব মানে এতিয়া আপুনি সেইখিনি পাইছেনে পাইছোঁ যিকেইজন আছে ভাল ছিনিয়ৰ এক্টৰে আছে ভৱিষ্যতে থিয়েটাৰত যাব নেকি আছে সপোন আছে থিয়েটাৰ কেনেকুৱা হোৱাটো বিচাৰে থিয়েটাৰৰ বিষয়ে মই তেনেকৈ আইডিয়া মোৰ ইমান এটা নাই গ'লেহে মই মানে সুধো যিহেতু থিয়েটাৰ বিশেষকৈ দেখা যায় আজিকালি থিয়েটাৰত গ'লে মানে থিয়েটাৰ মই নাটক আজিলৈকে কৰা নাই চ' মোৰ তাৰ ইমান এটা মোৰ নলেজ নাই কিন্তু মোৰ শিকিব বহুত ইচ্ছা আছে যাব মোৰ থিয়েটাৰত বহুত মন আছে তো মই ইন ফিউচাৰ চাগে যাম যদি বলিউডত সুবিধা পায় আপুনি পাম নে নাপাম এইটো মই এনেই কৈছোঁ চবৰে এটা সপোন থাকে যিহেতু আপুনি কৈছে ছলমান খানক আপুনি ভাল পায় বা সেইটো এটা প্ৰতিজন অভিনেতাৰে এটা সপোন যে মই আজি ইয়াত অসমত কৰি আছোঁ এনে কৰিলে মই বলিউড যাওঁ বলিউডত নাম কমাম অসমৰ নাম সুনাম কঢ়িয়াই আনো অসমলৈ যদি আপুনি ছলমান খানৰ লগত সুবিধা পালে জানিব এইটো মোৰ এটা ব্যক্তিগত প্ৰশ্ন দেই আপুনি যিহেতু ছলমান খানক ভাল পাওঁ বুলি কৈছে গতিকে ছলমান খানৰ লগত আপুনি সুবিধা পালে কি কৰিব আপুনি প্ৰথম ছলমান খানক লগ পালে আপোনাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব ৰিয়েকশ্যন মানে কি বুলি ক'ম মানে মই মোৰ চাগে মাত বোল নোহোৱাই হৈ যাব নেকি এনে কেনেকুৱা ধৰণৰ আপুনি মানে
কি বিচাৰে মানে সেই যদি যায় বা পায় বলিউডত যদি যায় বা ডেফিনেটলি পায় কৰিব বিচাৰিম ভাল লাগিব তেওঁলোক মোৰ আশাই আছে বাৰু কৰা কিন্তু নাপাওঁ ক'তনো পাম পাই যাব পাৰে এইটো ক'ব নোৱাৰি মানে যেটো আমাৰতো অসমৰ আছে বহু কেইজন আছে দিগন্ত দাহত আছে আৰু আপুনি যদি এতিয়া মই সুধো আপোনাৰ ভৱিষ্যত পৰিকল্পনা অসমীয়া ইণ্ডাষ্ট্ৰী ভৱিষ্যত পৰিকল্পনা বৰ্তমানটো এখন চিৰিয়েল কৰি আছোঁ তাৰপিছত চিৰিয়েলখন কৰি হোৱাৰ পিছত চাওঁ কি কৰোঁ এনে কিবা নতুন কিবা আছে তো এতিয়াই নকওঁ আৰু চিৰিয়েলখন যিহেতু আৰু বহলাব এপিছ'ড চাই লওঁ তাৰপিছত দেখা যাব আৰু মা দেউতাই আপোনাৰ প্ৰতিটো এপিছ'ড চাইনে চাই কেনেকুৱা কৰে কি কৰে ৰিয়েকশ্যন কেনেকুৱা আপুনি যিহেতু কৈছে আপোনাৰ বৌ আৰু দাদাই ছাপোৰ্ট কৰিছিলে নাই এতিয়া যেতিয়া মানে প্ৰথম ইমান মানে ছাপোৰ্ট কৰা নাছিলে যেতিয়া এতিয়া মানুহে এজন দুজনে যেতিয়া চিনি পাব লৈছে তো এতিয়া অকণমান ছাপোৰ্ট কৰিছে মানে আৰু এতিয়া মোৰ চিৰিয়েল যিমানকেইখনেই এতিয়ালৈকে মই প্ৰথম ৰঙত কৰিছিলোঁ আৰাধনা কৰিছিলোঁ সেইখনো চাইছে মেঘালী সপোনো চাইছে এতিয়া কিন্তু প্ৰত্যেকখন চিৰিয়েলে চাই প্ৰতিটো এপিছ'ডে পাপা মায়ে চায় আৰু মানে আৰু মোৰ চিৰিয়েলখনত অকণমান মই বেছি খং চং কৰি থাকোঁ যে আদৰ আচুৰত তো মানে মায়ে কয় তেনেকুৱা নেকি সঁচাকে খঙাল নেকি দেখাত লাগেনে নাই দেখাততো নালাগে তথাপিও মই সুধিছো তো সেই তেতিয়া মানে মায়ে গালি পাৰে আৰু ইমান কিয় তুমি মানে খঙত থাকা মই কৈছোঁ মায়ে মই এখন এক্টিং কৰিছোঁ বোলো চিৰিয়েলৰ কেৰেক্টাৰ এইটো মোৰ চিৰিয়েলত মই খং কৰিছোঁ মায়ে মানে অকণ বেয়া পায় মানে খং কৰিলে চাই দিয়ে প্ৰত্যেকটো এপিছ'ডে চাই পাব এনেই কমেণ্টবোৰ কেনেকুৱা পায় আপুনি ভাল পাওঁ আৰু কমেণ্টবোৰ চাই যেতিয়া ভালকৈ যেতিয়া কয় অডিয়েঞ্চে তেতিয়া আৰু এটা আগ্ৰহ মানে আহে যে আৰু ভালকৈ কৰি পেলাই আৰু যাতে দেখুৱাব পাৰোঁ সেইটোৱে যিহেতু আমি তেওঁলোকৰ কাৰণেইতো আছোঁ আপুনি ৰঙতো চিৰিয়েল কৰিছোঁ বুলি কৈছে ৰঙত মই প্ৰথম মোৰ ধাৰাবাহিক মোৰ আৰাধনাই মোৰ প্ৰথম চিৰিয়েল ৰঙত কৰিছিলোঁ সেইকেইখন চিৰিয়েল আৰু এতিয়া যিখন কৰি আছে তাৰ মাজৰ পাৰ্থক্যটো কি মানে আপুনি নিজে কি বিচাৰি পাইছে মই এইখনত কৰি বেছি ভাল পাইছোঁ জাষ্ট বিকজ মই পৱন দাৰ কাৰণে আৰু মোৰ টীমটো বহুত ভাল হয় বহুত ছাপৰ্টিভ হয় আগৰকেইখনো ভাল আছিলে কিন্তু মই এইখনত মই বেছি ভাল পাইছোঁ মানে আমাৰ ডেইলি খানা চানা হৈ থাকে ফুৰা চকা হৈ থাকে ফূৰ্তিও আছে তুমি এটা কেৰেক্টাৰ তুমি কেনেকুৱা পাইছা মই ভাল পাইছোঁ মই ডেফিনেটলি আৰু পৱন ছাৰক বিশেষকৈ মই ধন্যবাদ দিব লাগিব কাৰণ তেখেত মোৰ টিচাৰ হয় মই যিহেতু নটসৈনিক নাট্য বিদ্যালয়ৰ ষ্টুডেণ্ট আছিলোঁ তাৰ পৰা ওলাইছোঁ পৱন ছাৰ সিদ্ধাৰ্থ ছাৰ দীপক বৰা ছাৰ প্ৰণৱ দাহঁত গোটেইখিনিয়ে মোক শিকাইছিলে আৰু এতিয়া আৰু চবতছে মই বেছি লাকি চিৰিয়েলখনত যদিও কেৰেক্টাৰটো মোৰ সৰু কিন্তু মোৰ পৱন ছাৰ মোৰ দেউতা হৈছিলে তাতে গতিকে মই খুব সুখী আৰু সেইকাৰণে মই আপোনাক বাৰে বাৰে সুধিছোঁ মই এটা দিনতে খুব মানে ফ্ৰী হৈ গৈছোঁ গোটেই মানুহখিনিৰ লগত নাই আমাৰ বহুত ছাপৰ্টিভ হয় আমাৰ টীমটো তোমাৰ স্পট বয় পৰ্যন্ত লাইটমেন কেমেৰামেনৰ পৰা ধৰি লৈ যিমানখিনি আমাৰ আৰ্টিষ্ট আছে চিনিয়ৰ গোটেইখিনিতো চিনিয়ৰ আৰ্টিষ্ট তো পৱন দা হওক বহুত মৰম কৰে বহুত ছাপোৰ্ট কৰে বহুত ভাল হয় পৱন ছাৰে নিজৰ নিচিনাকৈ গোটেই বস্তুখিনি লৈ পূৰা আৰু পৱন দাৰ মানে মেইন এটা প্লাছ পইণ্ট আৰ্টিষ্ট এজনক এৰি দিয়ে যে তুমি কৰা তোমাৰ মতে তো সেইটো বস্তু বহুত ভাল স্পট বয় লাইট বয় মেকআপ আৰ্টিষ্ট আচলতে আমি কিন্তু অভিনেতা এজন মানে আপুনি যিহেতু কৰিছে গম পাব এজন অভিনেতাৰ আৰত থকা মেইন তেওঁলোকৰ বিষয়ে কি ক'ব আমি সেই মানুহখিনিক আচলতে কেতিয়াবা মোৰ খুব মন যায় সেই মানুহখিনিৰ লগত মানে তেওঁলোকক মাতি মই যে কিবা এটা কৰিম একদম কৰিবা মানে সেই মানুহখিনি আচলতে তেওঁলোকৰ কাৰণেহে এজন অভিনেতা আচলতে ফুটাই আৰু মানে ধুনীয়া দেখায় কেমেৰামেনে হওক বা লাইটমেনে হওক তেওঁলোকৰ কাৰণেতো আমি ধুনীয়াকৈ ওলাওঁ ন আৰু তেওঁলোকৰ যথেষ্ট কষ্টও হৈছে বহুত কষ্ট আৰু মোৰ চিৰিয়েলৰ গোটেইকেইটা মানুহৰ লগতে মোৰ একদম পূৰা ভাল সেইটো লাগে কৰি থাকোঁ আৰু এতিয়া ৰেঙনিৰ তেনেকুৱা স্মৰণীয় মুহূৰ্ত আছে নেকি বৰ্তমানলৈকে আপুনি যিহেতু কৰিছে বহুতকেইটা এপিছ'ড হ'ল তেনেকুৱা স্মৰণীয় মুহূৰ্ত তেনেকুৱা নাই কিন্তু আছে মেঘালী সপোন কৰি থাকোঁতে পৱন দাৰ লগতে বহুত ফুৰিছিলোঁ আৰু ইনফেক্ট মই এতিয়াও আদৰ আছোতো আমি বহুত ফুৰা মেলা কৰি আছোঁ খানা চানা হৈ থাকে এইবিলাকে স্মৰণীয় মুহূৰ্ত বাকী তেনেকৈ তেনেকুৱা ইমান নাই কিন্তু
এয়াই আৰু এনে আপুনি কেতিয়াবা এনেকুৱা হৈছে নেকি যে মই এইটো বেছি ভাল কৰিব পাৰিলোহেঁতেন আজি এপিছড এটা কৰি আহিছে বা চিন এটা কৰি আহিছে কৰাৰ পিছত আপোনাৰ মনলৈ আহিছেনে এই মই এইটো আৰু বেছি বেটাৰ কৰিব পাৰিলোহেঁতেন তেনেকুৱা লাগিছে নেকি কেতিয়াবা? মোৰ মাজতে মোৰ এখন NK প্ৰডাকশ্যনৰ মই পাহৰি গৈছিলোঁ কৰিছোঁ মই চিনেমা এখন NK প্ৰডাকশ্যনৰ জানমণি 2020 হয় তাত মই আছিলোঁ এজ এ লিড তাৰপিছত তাত মোৰ সেই চৰিত্ৰটো মই চাগে এতিয়া মই মানে ফাৰ্ষ্ট যেতিয়া মোৰ কৰোণা হৈছিলে তেতিয়াই মানে আমাৰ চিনেমাত মানে হলত ৰিলিজ হোৱা কথা আছিলে কিন্তু তেওঁলোকে মানে লকডাউনৰ কাৰণে হলত দিব নোৱাৰিলে তো এতিয়া তেওঁলোকৰ এটা NK বিগ ষ্টাৰ বুলি কিবা এটা এপ এটা উলিয়াইছে তাতে চাগে এতিয়া আছে মেবি কিন্তু ইউটিউবত কেতিয়াবা চাওঁ মই মানে প্ৰথম চাইছিলোঁ যেতিয়া তেতিয়া মই মানে চাওঁতে তেতিয়া ভাবিছিলোঁ যে মই নাই ইয়াতকৈ আৰু অলপমান মই বেটাৰ কৰিব পাৰিলোহেঁতেন তো সেইটো এটা বস্তু মোৰ থাকি গ'ল যে জানমণিখনত মোৰ ভালেই হৈছে কিন্তু তাতকৈও মই বেছি আৰু ভাল কৰিব পাৰিলোঁ হয় তেওঁ বিষ্ণুদা বুলি এজন আছিলে বিষ্ণুজ্যোতি কি আছিলে দেই জানমণি 2020 হয় কৰোণাৰ সময়খিনি কেনেকুৱা আছিলে কৰোণাৰ কথা মনত পৰিছে কাৰণে কৈছোঁ কৰোণাৰ সময়খিনি কি আৰু খাইছিলোঁ ভিতৰত আছিলোঁ ছেকেণ্ড লকডাউনত মই ঘৰ গুচি গ'লোঁ যেনিবা তিনিচুকীয়ালৈ গুচি গ'লোঁ কিন্তু ফাৰ্ষ্ট লকডাউনটো গুৱাহাটীতে থাকিলোঁ ৰুমতে আৰু মুভি চাওঁ খানা বনাওঁ ৰাতিপুৱা উঠোঁ শুওঁ সেইবিলাকে কৰি আছিলোঁ আপুনি এতিয়া যিহেতু কৈছে যদি আপুনি অভিনেতা নহ'লেহেঁতেন তেতিয়াহ'লে ইণ্ডিয়ান আৰ্মি আপুনি গ'ল আপোনাৰ ঘৰৰ মানুহৰ তাত ছাপোৰ্ট আছিলে চাগে ইণ্ডিয়ান আৰ্মি যদি হ'লেহেঁতেন ঘৰৰ মানুহ গোটেই খানদানেই ডিফেন্সৰ হয় হয় নেকি একমাত্ৰ ময়ে যি এইটো লাইনত আহিছোঁ আৰু মোৰ কাজিন এজন আছে আৰু তেওঁ ময়ে যি ওলাইছোঁ আৰু পৰিয়ালৰ মানুহে কি কয় মা দেউতাইতো আপোনাৰ এপিছড সদায় ভাল পায় এতিয়া ভাল পায় চবে চাই এতিয়া খুব ছাপোৰ্ট কৰে চব ছাপোৰ্ট কৰে এতিয়া আপোনাক দুটামান আমি কমন কুৱেশ্যন সোধোঁ যে যদি আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তিনিওজনৰ ভিতৰত আপোনাৰ কাক ভাল লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ভাল লাগে ভাল লাগে কিয় ভাল লাগে তেখেতে বহুত কামো কৰিছে বহুত কাম কৰিছে বহুত এতিয়া তুমি গুৱাহাটীখনেই চোৱাচোন কিবা ধুনীয়া কৰি পেলালে আৰু তেওঁৰ কথাবিলাক শুনিলে শুনি থাকিব মন যায় সেয়াই আৰু তেখেতৰ পৰা আমি আশাও কৰোঁ ৰাইজে ডেফিনেটলি এতিয়ালৈকেতো তেওঁ বহুতখিনি দিছে বহুতকেইটা প্ৰতিশ্ৰুতিও পূৰণ কৰিছে যদি আমি তেনেকৈ চাওঁ এতিয়া অংগৰাগ পাপন মহন্ত দুইজনকে মোৰ ভাল লাগে তুমি কাক ক'লা জুবিন আৰু পাপন মোৰ দুইজনকে একদম পূৰা সমান ভাল লাগে আৰু দুইজনৰ লগত কাম কৰাৰ ইচ্ছা আছে মই পাপন দাৰ গান মই আজিলৈকে কৰা নাই কিন্তু মই জুবিন দাৰ গান মই কেইবাটাও কৰিছোঁ ভিডিঅ' চং কিন্তু পাপন দাৰ লগত আজিলৈকে কৰা হোৱা নাই তো মন আছে দুইজনেই মোৰ কাৰণে সমান এতিয়া একেবাৰে শেষৰ কুৱেশ্যন এটা সোধোঁ যে আপুনি যেতিয়া এই জগতখনলৈ আহিছিলে বহুত এনেকুৱা মানুহ আছে অসমত বহুত কষ্ট হয় তেওঁলোকে আচলতে প্ৰথম পৰ্যায়ত বিভিন্ন ধৰণৰ কমেণ্টছ তেওঁলোকে শুনিব লগা হয় বা প্ৰত্যাহ্বান আছে যথেষ্টখিনি আছে আপোনাৰ ক্ষেত্ৰত কেনেকুৱা আছিলে অকণমান বহলাই ক'ব আমাক কেনেকুৱা আছিলে প্ৰত্যাহ্বান বহলাই ক'বলৈ তেনেকুৱা একোৱেই নাই মানে ভগৱানৰ কৃপাত আজিলৈকে মোৰ তেনেকুৱা মানে হোৱা নাই কিন্তু কষ্ট কৰিছোঁ এইটো পৰ্যায়ত পাবলৈ একচুৱেলি মই পোৱাগেই নাই এতিয়ালৈকে বৰ্তমান ময়ো এতিয়া লাৰ্ণাৰ বুলিয়ে ক'ব পাৰি শিকি আছোঁ তো বহুত কষ্ট কৰিছোঁ কৰি মেলি পেলাই এতিয়া নিজকে অকণমান কিবা এটা পাইছোঁ বুলি ভাবিছোঁ অকণমান বেছিও নহয় তো যেতিয়া আপুনি এতিয়াতো সুন্দৰ সুন্দৰ কমেণ্ট পায় যিটো ধুনীয়াকৈ চিৰিয়েলখন চলিও আছে ৰাইজে আঁকোৱালি লৈছে কেতিয়াবা অকলে যেতিয়া বহি থাকে আপোনাৰ মাইণ্ডত সেইবিলাক আহেনে যে হয় যেতিয়া ভাল কমেণ্ট এটা পোৱা যায় বিশেষকৈ মানুহৰ মনত অকলে বহি থাকিলে কিছুমান এনেকুৱা মমেণ্ট আহে যে হয় মই কিবা এটাতো কৰিছোঁ মানে তেতিয়া আহে কিবা এটাতো মই কৰিছোঁ আৰু আমি পৃথিৱীত আচলতে জন্ম লৈ খাই বৈতো জীয়াই থকাটোৱে আমাৰ কাম নহয় আচলতে আমি কিবা এটা দি থৈ যাব লাগিব পিছৰ প্ৰজন্মটো গতিকে আপোনাৰ কেনেকুৱা হয় আপুনি কেনেকৈ বিচাৰে জীৱনটো যে মই এনেকুৱা এটা পৰ্যায়ত গৈ পেলাই মই পিছৰ মানুহখিনিয়ে যাতে মোক লৈ এনেকৈ ভাবিব পাৰে সেয়াই মানে ইয়াত যিখিনি কাম এতিয়া মই কৰি আছোঁ তাতকৈ যাতে মই আৰু বেছি ভাল ভাল কাম কৰি যাওঁ যাতে মোক মানুহে মই মানে নাথাকিলেও যাতে মোক নামটো এটলিষ্ট যাতে মানুহে চিনি পায় যে দীপাংকৰ মহন্ত বুলি এজন অভিনেতা আছিলে ভাল মানুহ এজন আছিলে তো সেইটো যাতে মনত পেলায় তো সেই তেনেকৈ কাম কৰিব মোৰ মন আছে যাতে চবেই ভাল পায় মোক বলিউডৰ কোন অভিনেত্ৰীক আপোনাৰ ভাল লাগে বলিউডৰ চবকে ভাল লাগে
তথাপি স্পেচিয়েল স্পেচিয়েল মোৰ ভাল লাগে তোমাৰ কাৰ কথা ক'ম যিকেইজনী বেছি ভাল লাগে সেইখিনি বিয়া হৈ গ'ল দীপিকা কেটৰিনা গোটেইকেইজনী বিয়া হ'ল বিয়াই হৈ গ'ল আলিয়া ভাল লাগিছিলে আৰু অসমৰ মোৰ ভাল লাগে বৰ্ষা বা মেঘৰঞ্জনী বা বিয়া হৈ গ'ল তাৰপিছত নিশিতা বাকো মোৰ ভাল লাগে হে ৰিম্পী বা ঠিকে আছে এতিয়া আপুনি শেষত কি ক'ব ৰাইজক কি ক'ব আদৰ আচুৰখন যেনেকৈ আপোনালোকে চাই আছে এতিয়া তো আৰু ভাল ভাল কাহিনী আহি আছে মানে এটা ভাল পৰ্যায়ত গৈ আছে চিৰিয়েলখন আপোনালোকে এতিয়া যেনেকৈ ছাপোৰ্ট কৰি আছে আমাক তেনেকৈ ধুনীয়াকৈ ছাপোৰ্ট কৰক আৰু যাতে আমাক উৎসাহ দিয়ক যাতে আমি আৰু ভাল ভাল কাম কৰি যাওঁ আশীৰ্বাদ কৰিব ধন্যবাদ